মই যত দিব তত শিৱ বুলি শিৱই ক'লে তেতিয়া শিৱই ক'লে যে মই 2 মিনিটিত মোৰ কথা নাই মোক খালি আপোনালোকে যাওঁতে খালি সেয়া কৈছে বোলে সোমবাৰ খাই পেলাই আৰু চিলিমটো কেলে আপোনালোকে মুখামুখি মই সোঁহাত বাওঁহাত মই মিলাই ল'বলৈ কৈছিলোঁ ওলোটাকে মই নাযাওঁ মোক কি গুৰি ফালৰ পৰা মোৰ পোক আছিলে নি ধৰিছে সি শনিও ধৰিছে যে মই যতহ মই কণ্ডল লগাইছোঁ মোক কেলা গা পিঠা কৰিছে বৃহস্পতি আপোনালোকে মাতি আনিলে বৃহস্পতি দিনাখন গৈ পেলাই আগলি ক্লাবত হেৰি প্ৰমাণ দিলা তাত শিৱ বস্তু আনি চাইটিঙে গাখীৰ তাত দিলা সেইটো নোৱাৰ পৰা নাই তাত মোক কেলে তোমালোকে এদিন মোক দিলা আৰু মোক লৰালৈকে সামৰিবলৈ কেলে বৃহস্পতি ধৰিছে তেতিয়া শনিও ক'লে মই ইমানেই ভাল মই কলডিলক কৈছিলোঁ যে কলডিল মোৰ লগত ভাল আৰু মোৰ লগত কুলাৰো ভাল আৰু যদি পাৰে কোনোবাই অন্ন কৰক অন্ন নোৱাৰিলেও মোক বস্ত্ৰ দি পূজক মোক এখন বস্ত্ৰ দিলেও হয় শনিয়েতো ডাইৰেক্ট ক'লে সিহঁতি আলোচনা হৈ আছে নাই এইবোৰ এই আলোচনা মই গৈছ এতিয়া ৰাহুৱে ক'লে মই কি কৰিলোঁ মই একো কোৱা নাই শনি দেৱতাৰ মূৰত উঠিছে মই শনি দেৱতাক ক'লোঁ যে প্ৰভু আপোনাৰ আজ্ঞাই মইতো কেতিয়াও ককাইদেউক মই বোলে তলত থ'ব বক্ৰই ডাইৰেক্ট ক'লে এতিয়া চক্ৰ আহিলে চক মই বোলে আহি থপনাখনত মই গৈ কলপাতখিলা হৈ চক্ৰ হৈ মই পৰি আছোঁ তাত পাতখিলা দিলে দি পেলাই খাল তাত পেলাই দিলে মই কি কৰিব লাগে সিহঁতৰ আলোচনা আছে ন সিহঁতি কৈছেতো আলোচনাখিনি তাত কৈ দিছে অঁ ভোলানাথে কৈছে মোক মাইকত কোনে ওপৰত তুলিছিলে মোৰ নামত চান্দা তুলি মোৰ নামত মানে মই এইটোহে কৈছিলোঁ যে এগছ চাকিতে আপোনালোকে তেল দিলে হ'ব বুলি কৈছিলোঁ মই বাগে বাগে মই নোৱাৰোঁ বুলি কৈছিলোঁ 9 মেঞ্চৰ ওচৰলৈ মই একেবাৰে তুলি যাবলৈ বাদ দিছোঁ মই গৌচা বুলি কৰিলে উদ্ধাৰ কৰিম বোলে তেওঁ নিজ হাতে শনিয়ে লিখি দিছে কপি এটা কোন কোন আহিছিলে মিটিঙলৈ সিহঁতি এটাকেইটা আহিছে কেতু আহিছে কেতুৱে ৰঙা পেণ্ট পিন্ধি আহিছে তাৰপৰা শিৱ আহিছে শিৱ একদম কোলাৰ দেই একদম মানে বাঘৰ চাল নিচিনা পিন্ধি আহিছে আহি তেওঁ মানে সেইখিনি গছজোপা তাৰ আঁৰ লৈছে লৈ পেলাই গোটেই তদন্তখিনি চাই আছে কোনে ভাং কুটিছে কোনে না কটা কোনে কি চিনি কি সেইখিনি তেওঁ আইডিয়াখিনি চালে চাই পেলাই তাৰপৰা শনি আহিলে শনিয়ে ক'লে বোলে আচ্ছা মোক দেখোন সিহঁতি কোনো মোৰ নাম কোনো নল'লে ইয়াত আৰু কোন কোন আহিছিলে এটাকেইটা আহিছে চক্ৰ আহিছে চক্ৰ আহিছে চক্ৰই ক'লে মইতো কলপাত শেষিলা মইতো তাত বহি আছোঁ মোৰ ইমান কাম নাই মইতো পটককৈ মানে আঁৰ দিয়া বস্তুহে সিহঁতে সেইকাৰণে ক'লে তাৰপৰা সেইকাৰণে ৰাহুৱে গৈ পেলাই কৰি দিলে শনি ককাইদেউ বোলে এনেকৈ মই ইমান অপমানত মই থাকিব নোৱাৰোঁ আপোনাক বোলে চাউল দি পুজি দিলে মোকতো আপোনালোকে আজিলৈকে মোৰ ৰাহু নামত কোনোবাই শৰাই এখন দিছে আপুনি বক্ৰ চক্ৰ বুলি ক'লে আপোনাৰ কেলেণ্ডাৰ আপোনাৰ নাম আছে মোৰতো কেলেণ্ডাৰ নাম নাই আজি মই ৰাহু হ'ব মই ৰাহু বুলি কি মই কাৰোবাৰ ঘৰ ভাতৰ চৌপা খাইছিল নি ডবল মানে মিটিং তাৰপিছত আহিছে তেহেঁতি আহিছে আহি পেলাই তেওঁলোকক মাতিলে মাতি পেলাই তেওঁলোকৰ মিটিঙত ক'লে সিহঁতি এটাকেইটা বহি লৈছে 6জন দেই তাৰপৰা বহিলে তাৰপৰা সুধিলে এনেকৈ পাতিছে ভগৱানে কৈছে যে হেৰিও শিৱ ব্ৰহ্মাও আহিছিলে নি ব্ৰহ্মাও আহিছিলে অঁ ব্ৰহ্মাই কৈছে যে মই ইমান গোট ল'ব নোৱাৰোঁ মই কণ্টেক্ট যাম গৈ যদি মানুহ চিজিল দেখোঁ মই তাত থাকিম নাথাকে আৰু এটাকেইটা আহি বহিলে 6জন বহি লৈছে বহিলে ভগৱানে কৈছে চোৱা মই য'তে ত'তে থাকিম বুলি মই ক'লোঁ যে মই থাকিবলৈ মই উপায় নাই মানে কি মোৰ থকা জেগাটো কল বাকলি পেলাই থৈ গৈছে ভগৱান আহি পৰিলেহি তেওঁ ৰাতি আহি পৰিলেহি তাৰপৰা বোলে ক'লে মইতো এতিয়া নামঘৰলৈ নাম কৰা নাই বোলে সেইকাৰণে তেওঁ মানে ক'লে তাৰপৰা তেওঁ ক'লে কি জাবৰ জোঁথৰ 4 কাষে চফা কৰিবলৈ গৈছিলে তেওঁ সপোনত দেখুৱাই তেওঁ মহে কামুৰিলে গতিকে তেওঁ বহুত দুখ পালে মনত শিৱও ক'লে মই জীয়াবলৈ লওঁ ক'ৰবাত গৈ পেলাই কোনোবাই দেখি আহিব বৰ ডাঙৰ সৰ্প ওলালে মই কৈছোঁ যে মই বছৰে সলনি হৈ থাকোঁ তাৰপৰা মোৰ লিংগ বনাই লৈ পেলাই শিৱৰ নাম লৈ কোনোবা দিনা
পঢ়িছে কোনোবাই দিনা পঢ়া নাই সেইটোত মোৰ অকণমান ধৰিলে নহ'ব আলোচনা হৈছে সেইকাৰণে সিহঁতি মিটিং দিছে নহয় মিটিঙত কওক ৰাইজে সিহঁতি কৰিছে আমাৰ দুখৰ হাত আমি হাঁহিম আৰু তেওঁলোকে বেয়া কৈছে আমাকো ভাবিব ডাক্তৰকো ভাবিব কোনোবা এই চিভিলে নোৱাৰিলে মিছনলৈ লিখি দিব মিছনে নোৱাৰিলে দিবও গুৱাহাটী লিখি দিব কিন্তু আমাকো তামোল অকণ আমাক কোনোবাই চাকৰি কৰিব দিছিলে কোনোবা বেমাৰীজন নিছে চিধা আমাক চম্জালিব লাগিছিলে আমি উপাসন এটা কৰিব লৈছোঁ মোৰ উপাসনটোতো মই কৰাম মই কেঁচিখনে নদওঁ ভগৱানে দায়ক কৈছে